ঘূৰাই যাব নিদিবা এবাৰ গুচি গ'লে গৈ আকৌ ঘূৰাই নাপাবা মৰম দিবা অন্তৰত নাপাহৰো জীৱনত মৰম দিবা অন্তৰত নাপাহৰো জীৱনত তোমাৰ ছবি আঁকি ল'ম মোৰেনো অন্তৰৰ মাজত মোৰ জানো মোৰেনো অন্তৰৰ মাজত মোৰ হকি চিত্ৰলেখাই তোমাৰ ছবি আঁকিব তোমাৰ মোৰে বিয়াখন অগ্নিগড়ৰ মাজত পাতিব মোৰ হকি চিত্ৰলেখাই তোমাৰ ছবি আঁকিব তোমাৰ মোৰে বিয়াখন অগ্নিগড়ৰ মাজত পাতিব গোপনে ৰাখিবা তুমি তোমাৰ আমাৰ বিয়াখন ফটোৰূপ নকবা তুমি ভাঙিব আমাৰ বিয়াখন মৰম দিবা অন্তৰত নাপাহৰো জীৱনত মৰম দিবা অন্তৰত নাপাহৰো জীৱনত লগৰী হৈ থাকি যাম মোৰে জীৱন তোমাৰে কাষত মোৰ জানো লগৰী হৈ থাকি যাম মোৰে জীৱন তোমাৰে কাষত মোৰ জানো তোমাৰ ছবি আঁকি ল'ম মোৰেনো অন্তৰৰ মাজত মোৰ জানো লগৰী হৈ থাকি যাম মোৰে জীৱন তোমাৰে কাষত মোৰ জানো তোমাৰ ছবি আঁকি ল'ম মোৰেনো অন্তৰৰ মাজত মোৰ জানো লগৰী হৈ থাকি যাম মোৰে জীৱন তোমাৰে কাষত তই পিছে কি কৰিম বুলি ভাবিছ ককাইদেউ তই এনেকৈ বিহুগীত লিখি বিহু নাচি সময় পাৰ কৰিম বুলি ভাবিছ নেকি তেন্তে মই কি কৰিম চাকৰি এটা বিচাৰ আমাৰ স্কুলতে পোষ্ট এটা খালী আছে এপ্লাই কৰ শিক্ষকৰ চাকৰি কৰিবলৈ মোৰ ইচ্ছা নাই ককাইদেউ কিয় তেনেকৈ কৈছ মইচোন স্কুলত শিক্ষকতা কৰোঁ মই কি পৰিয়াল চলোৱা নাই আচলতে সেইটো কথা নহয় আজিকালি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক যি সন্মান দিব লাগে নিদিয়ে আৰু সেইকাৰণে মোৰ ইচ্ছা নাই সন্মান সন্মানে পেট নভৰে আজিৰ যুগত টকা হ'লেহে পেট ভৰিব আৰু তাৰ বাবে লাগিব হয় ব্যৱসায় নহ'লে চাকৰি কিবা এটা কৰিব লাগিব জানো ককাইদেউ মোৰ ব্যৱসায় কৰিবলৈ মন কিন্তু টকা ক'ত কি ব্যৱসায় কৰিম বুলি ভাবিছ বিহুগীতৰ কেছেটৰ ব্যৱসায় এইটো ব্যৱসায় কৰি তই সফল হ'ব পাৰিবি জানো কিয় নোৱাৰিম আজিকালি অসমৰ বিখ্যাত গায়ক গায়িকাই এইটো ব্যৱসায় কৰে আৰু তেওঁলোকে যেতিয়া সফল হ'ব পাৰিছে মই নোৱাৰিম কিয় জানো পাই তই কি কৰিব খুজিছ তই মাত্ৰ আশীৰ্বাদ কৰিলে হয় ভাত দিছোঁ ৰাজীৱ ব'লা সেইবোৰ এতিয়া সামৰা আপুনিও ব'লক ল'ৰাটোক আমনি নকৰিবচোন তুমি লাই দিলা বুজিলা ভাল কথা ক'লে আমনি হ'ব এতিয়া ভাত ঠাণ্ডা হ'ব আহকচোন ছাৰ কোনোবা দিনা ড্ৰাইভাৰ চাইভাৰ চাকৰি এৰি দিম কিহে দিম ককাইটি কলৈ যোৱানো নকবাহে ৰাজীৱ গাড়ীখন বেয়া হৈ থাকিলে ককাই দেৱে আকৌ মোকহে গালি পাৰে আচ্ছা তুমিয়ে কোৱাচোন বাৰু মোৰ গাত কি দুখ ময়ো চাহ বৰ একা চেকা দেই সেইকাৰণে ডেম কেয়া টনিক অলপ খাই লৈছো অ কথা সেইটোহে হে ৰাজীৱ তোমাৰ খবৰ কি শিখামণিৰ লগত প্ৰেম কিমান আগবাঢ়িছে নাই একেবাৰে আগবঢ়া নাই অ' নাদিম বকাইটি কিবা এটা পৰামৰ্শ দিয়া মই কিন্তু বৰ একা চেকা দেই ফৰ্মুলাটো বাৰু তোমাক মই দিওঁ প্ৰথমতে তুমি ক্লাছত ভৰি দি ষ্টাৰ্ট কৰিবা তাৰ পাছত গিয়াৰ লগাবা তাৰ পাছত এক্সেলেটৰত ভৰি দিবা বাছ হৈ গ'ল অ' নাদিম বকাইটি তুমি মোক প্ৰেম কৰাবলৈ শিকাইছা নে গাড়ী চলাবলৈ শিকাইছা হা হৰা কথাটো
একেটাই গাড়ী চলোৱা আৰু প্ৰেম কৰা ফৰ্মুলা একেটাই অৰা মই হনুমান বাবাৰ নামত শপত খাই কৈছো হ'ব বাৰু মই বিশ্বাস কৰিছোঁ ময়ো তাকে ভাবো বুজিছা প্ৰীতিৰ ওপৰত এখন থেচি চকে লেখো নেকি মই আহিছো দেই ঠিক আছে বাৰু ফৰগেট মি নট দিন পোহৰ ৰং চঙীয়া ভাল মানুহ আবে দোস্ত একেবাৰে নেটৱৰ্ক নাই ৰে মোবাইল লৈ এতিয়া তামোল গছতে উঠিব লাগে হেৰ' ৰমেন এইবাৰ মেলা আহিলে কৈ দিবি ইমিডিয়েট এটা মোবাইলৰ টাৱাৰ বহাবলৈ ঠিক কথা কলি ৰে লাইন মিলাই মিলাই হাইৰাণ হৈ গৈছো বে দিনটোত দুবাৰ মোৰজনীৰ লগত কথা পাতিবলৈ নাপালে ভাল নালাগে এই তহঁতে শিখামণি আহিছে দেখিছ নাই আঐ কি যে চেহেৰা হৈছে মোৰ হিয়াখনি একেবাৰে ইচাত বিচাত লাগি যায় দেই আবে মামা শিখামণি মোৰ কোনেও হাত নিদিবি কথা বেয়া হৈ যাব হেল্ল' ৰতন বৰ বৰ কথা ক'লেই নহ'ব নহয় এই যোৱাকালি নেদেখিলি শিখামণি যে ৰাজীৱৰ স্কুটাৰত উঠি গৈছিলে আবে ৰাজীৱকতো মোৰ দেখিবলৈ মন নাযায় চান্স পালে তাক চাই ল'ম কি কৰিবি অ' চান্স পালে চান্স পালেই চিগেটৰ ধোঁৱা দৰে উৰুৱাই দিম বাপেক হেল্ল' দেখিলেহে লেখিম কাৰ বাহুত কিমান শক্তি আছে বাৰু হেল্ল' এটা কথা এইবাৰ যদি তহঁতি গাঁৱত বিহু পাত ৰাজীৱক কিন্তু দায়িত্ব নিদিবি সি আমাৰ গাঁৱত দায়িত্ব ল'ব পৰা দেখা লোৱা নাই ৰাইজে দায়িত্ব দিলে আমিও বিহু পাতিব পাৰিম যদি তহঁতে এইবাৰ দায়িত্ব ল ভাব এতিয়াৰ পৰাই ভাব কি ভাবিছা ৰাজীৱ দা কি জানা শিখা মোৰ যদি বহুত টকা থাকিলেহেঁতেন তোমাক মই নিজৰ কৰি ল'ব পাৰিলোহেঁতেন মইতো তোমাৰেই ৰাজীৱ দা তোমাৰ বাহিৰে যে মই আন কাৰো কথা চিন্তা কৰিব নোৱাৰো মই তোমাকেই ভাল পাওঁ ৰাজীৱ দা সঁচা ময়ো তোমাকে ভাল পাওঁ কিন্তু ইমান দিনে কথাষাৰ ক'ম বুলি ক'ব পৰা নাছিলোঁ ময়ো সেই একেটা কথাকে ইমান দিনে কম বুলি ভাবিও তোমাক ক'ব পৰা নাছিলোঁ কিন্তু সমাজে জানো আমাৰ মিলন হ'বলৈ দিব কিয় নিদিব ৰাজীৱ দা কাৰণ বাস্তৱ বৰ কঠোৰ মোৰ এটা চাকৰি নাই একো এটা সংস্থাপন নাই গীত লিখি বিহু নাচি ফুৰিলে জানো সংসাৰ চলিব মই সেইবোৰ একো নাজানো মই কেৱল মোৰ হিয়াত তোমাকহে স্থান দিছো আৰু আন কাকো নহয় শিখা কি কৰি আছে বিয়নী এই টাব চাফা কৰি আছো বুইছা বিয়নী জোৰ পৰি হাত পালেহি তোমাৰ খবৰেই নাই তুমি কি কৈছা মই ঠিক বুজা নাই তুমিও আৰু শিখামণি কিয় ইমানকৈ ৰাজীৱৰ লগত ফুৰিবলৈ দিছা এই ৰাজীৱ আমাৰ একেবাৰে ঘৰুৱা ল'ৰা কিহৰ ঘৰুৱাহে হাজাৰ হলেও ৰাজীৱ এটা ডেকা ল'ৰা শিখামণিও গাভৰু ছোৱালী পিছত কিন্তু কিবা লেঠা হলে পস্তাবা কৈ থলো এৰা কথাটো হয় আৰু এটা কথা চাকৰি বাকৰি নোহোৱা নিবনুৱা ৰাজীৱলৈ তুমি জানো শিখামণিক বিয়া দিব পাৰিবা নিশ্চয় নোৱাৰো কিন্তু মোৰ হাতত যে উপায় নাই তুমি একো চিন্তা নকৰিবা বিয়নী মোৰ মোমাইদেউৰ ডাঙৰ ল'ৰা প্ৰদীপ ব্যৱসায় কৰে বৰ ভাল ল'ৰা বহুত ধন আছে আমাৰ শিখামণিৰ লগত বৰ মিলিব হয় নেকি বিয়নী ধনী তাৰমানে ধনী মানে ধন কোবে ৰমত অ ৰমত ৰাজীৱ আহ ভিতৰত বহি মোৰ বহিবলৈ সময় নাই আজি বিহুৰ মিটিং আছিল বুলি কৈছিলো নহয় তোক নিবলৈ আহিছো বল অহ হয় নেকি ৰ মই আব্বাক কথাটো কৈ লওঁ আব্বা অ আব্বা মই ৰাজীৱৰ লগত বিহু মিটিঙলৈ গৈছো ৰাজীৱ ভালে আছা ভালে আছো খুৰাদেউ এইবছৰ ঈদত নাহিলা মই চহৰলৈ গৈছিলো সেইবাবেহে আহিব নোৱাৰিলো এইবাৰ বিহু পতাৰ বিষয়ে সভা এখন দিছো সেইবাবে ৰমথক নিবলৈ আহিলো বেছ হৈছে আল্লাই তোমালোকক মংগল কৰক আহো খুৰাদেউ বল
আহা শিখা মোৰ বাইকত বহা মই তোমাক আগবঢ়াই দিম ধন্যবাদ কিন্তু মোক সহায়ৰ প্ৰয়োজন নাই মই খোজকাঢ়িয়ে যাব পাৰিম কিয় আমাৰ লগত বাইকত উঠিবলৈ তুমি লাজ কৰা নেকি কিয় লাজ কৰিব সেইদিনা দেখোন ৰাজীৱৰ স্কুটাৰতে উঠি গৈছিল চাওক ৰাজীৱ দাৰ বিষয়ে তেনেকৈ নক'ব ৰাজীৱ দা আমাৰ ঘৰুৱা তেন্তে আমি কি আমিবোৰ বিদেশী নেকি ভালে ভালে বাট এৰি দিয়ক নহ'লে কিন্তু মই চিঞৰি দিম ন' প্ৰব্লেম তুমি আজি যিমান চিঞৰা চিঞৰিব পাৰা আজি কিন্তু তুমি মোৰ লগতেই যাব লাগিব আহা এৰি দিয়ক বুলি কৈছো নহয় এৰি দিয়ক তোমালোকে ভালে ভালে ইয়াৰ পৰা আঁতৰি যোৱা নহ'লে কথা বেয়া হ'ব কি কৰিবি বে